বন্ধুসকল, আজি একো বেলেগ মাছ মাংসটো নাই, সেইকাৰণে আজি শুকান মাছ লৈ লৈছোঁ আৰু লগত বিলাহী। বিলাহী সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। পিঁয়াজ কাটি, জলকীয়া অলপ, জলকীয়াটো আমি বেছিকৈ খাওঁ, সেইকাৰণে জলকীয়াটো অলপ বেছি পৰিমাণে লৈ লৈছোঁ। বিলাহীটো কাটি লৈ কাঁহীত থৈ ল'লোঁ। এতিয়া পিঁয়াজটো গুচাই সৰু সৰু টুকুৰাকৈ কাটি লওঁ। বৰ বেছি সৰু টুকুৰা খোৱাৰ প্ৰয়োজন নাই। জলকীয়াটো অলপ বেছি পৰিমাণে দিয়া হৈছে, আৰু জলকীয়াটো এনেও অলপ বেছিকৈ খোৱা হয়, সেইটো কাৰণে অলপ বেছিকৈ দি দিছোঁ। পেট পুৰিলেও উপায়টো নাই আৰু, খামেই। সকলোখিনি কাটি যত্নাই লৈছোঁ, কাৰণ বনাই কাটি থাকিবলৈ অলপ বেছি টাইম লাগে। সকলোখিনি ৰেডি। আলু কাটি লৈছোঁ অলপ কমকৈ, মিছা শুকান মাছ। কেৰাহীখন পাতি দি তেল ঢালি ল'লোঁ নিজৰ হিচাপমতে। তো ইয়াত আদা আৰু নহৰু ফ্ৰাই কৰি দিছোঁ সৰু সৰুকৈ কাটি। জলকীয়া আৰু পিঁয়াজটো দি দিছোঁ, অলপ সময় ফ্ৰাই কৰি ৰাখিব লাগিব। নিমখ দিছোঁ, এয়া মিক্স মছলা, হালধি আৰু ৰেড চিলি অলপ নিজৰ পৰিমাণে হিচাপমতে অলপ সময় লৰাই ৰাখিব লাগিব। অলপ সময় এনেকৈ থাকিব। আলুটো লগত দি দিছোঁ, অলপ সময় ফ্ৰাই হৈ থাকক। অলপ সিজিবলৈ দিব লাগিব আলুটো। ফ্ৰাই হৈ আছে আৰু অলপ ফ্ৰাই হৈ লওক। বিলাহীখিনি দি দিলোঁ, বিলাহীটো অলপ সময় ফ্ৰাই কৰিব লাগিব। বিলাহীটো সিজিব নালাগে, আৰু তেতিয়া মই মিছা মাছটো দি দিছোঁ। মিছা মাছটো দি অলপ লৰাই কিনে এতিয়া ঢাকনি দি ৰাখি দিম অলপ সময়। 2 মিনিট 3 মিনিটৰ পাছত আকৌ এটা আহিলে অলপ পানী দি দিছোঁ, কম পৰিমাণে, বস্তুটো সিজিবলৈ মানে সেইটো দিবই লাগিব। এতিয়া অলপ সময় ঢাকনি দি থৈ দিব লাগিব। সেয়াই আমাৰ ফাইনেলি হৈ গ'ল। এতিয়া আমাৰ খানা ৰেডি, এতিয়া খাব লাগে।